बाक्सा जिल्लानि सालबारियाव गोदानै लुफुंनाय गामि रैखाथि हान्जानि न'खौ दिनै बेखेवनानै होबाय। बाक्सा जिल्लानि महकुमा सदर सालबारियाव थानाय सालबारि पुलिस थानायाव गोदानै लुफुंनाय गामि रैखाथि हान्जानि जथुमग्रा न'खौ बेखेवनाय जायो। बाक्सानि बारग' महकुमा पुलिस बिबानगिरि समिरन बैश्य सालबारि पुलिस थानानि दैदेननायाव उनुफम लुफुंग्रा प्राइवेट लिमिटेडनि हेफाजाबाव आबुङै लुफुंनाय जथुमग्रा न'खौ पुलिस बिबानगिरि राजेन सिंहआ बेखेवनानै होयो। बे बेखेवनाय हाबाफारिनि उनावनो पुलिस बिफान आरो गामि रैखाथि हान्जानि सा 300 सोद्रोमाफोरनि गेजेराव मोनसे सांग्रांथि मेलखौ खुंनाय जायो। बे मेलावनो उन्दै बैसोआव जुलि लानायखौ होबथानायनि सायाव गुवारै सावरायलायनाय जायो। मेलाव जिल्ला पुलिस बिबानगिरि राजेन सिंहआ गावनि बिबुंथियाव बाक्सा जिल्ला पुलिसआ दासिम सा 177 उन्दै बैसोआव जुलि लानायजों लोब्बा थानाय सुबुंफोरखौ हमनो हादों होननानै फोरमायो। আজি একচুৱেলি আমাৰ কাৰণে খুব এটা ভাল দিন, খুব শুভ দিন, কাৰণ আমাৰ চালবাৰী মহকুমাতে আমাৰ কোনো VDP হল নাছিলে আৰু এটা বহুত ডাঙৰ VDP হল। এইটো কনষ্ট্ৰাকশ্যনটো যদিও বহুত আগতে হৈছিলে, বিভিন্ন কাৰণে এইটো আগবাঢ়ি যোৱা নাছিলে। এতিয়া আমি অনুপম কনষ্ট্ৰাকশ্যনক তেওঁলোকক আমি ৰিকুৱেষ্ট কৰিলোঁ আৰু তেওঁলোকে এই গোটেইখিনি এতিয়া সম্পূৰ্ণভাৱে এতিয়া ৰিন'ভেট কৰি ধুনীয়াকৈ বনাই দিছে আৰু অলপ দুই এটা কাম আছে, সেইখিনি সোনকালে শেষ হৈ যাব। হৈ গ'লে তেতিয়া আমাৰ যিসকল গাঁওৰক্ষী বাহিনীৰ আমাৰ যি ৰেগুলাৰ মিটিং হৈ থাকে বা বিভিন্ন ধৰণৰ যেতিয়া মিটিং আমাৰ একেলগে পাতিব লগা হয়, বহুত মানুহ একেলগে আহে, তেওঁলোকে একেলগে বহিবৰ কাৰণে বা তেওঁলোকৰ যিখিনি কাম কাজ আছে সেইখিনি কৰিবৰ কাৰণে এটা সুবিধা হ'ব। বাল্য বিবাহত আমি এতিয়ালৈকে বাক্সা জিলাত টোটেল আমি 153টা কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু এতিয়ালৈকে আমি 171জন মানুহক আমি এৰেষ্ট কৰি পেলাই আমি জেললৈ প্ৰেৰণ কৰিছোঁ। আমাৰ এই যিটো অভিযান, সেই অভিযান আমাৰ অব্যাহত থাকিব। এতিয়াও বহুত মানুহ আমাক কৰায়ত্ব কৰিবলৈ বাকী আছে। যিহেতু বাল্য বিবাহ এটা ছ'চিয়েল ইভিল, ইয়াৰ কাৰণে বাল্য বিবাহৰ কাৰণে আমাৰ যিটো MMR আৰু IMR সেই ৰেটটো আমাৰ অসমত খুব হাই, যিটো কাৰণে আমাৰ অসমৰ যিটো পজিশ্যন থাকিব লাগে অভাৰঅল ডেভেলপমেণ্টত, অকল এই দুটা ফেক্টৰৰ কাৰণে আমাৰ কমি গৈছে। গতিকে চৰকাৰে এটা দৃঢ় পদক্ষেপ লৈছে, গতিকে আৰু অসম আৰক্ষীয়েও আমিও এটা দৃঢ় পদক্ষেপ লৈছোঁ। গতিকে এই যিটো অভিযান, এইটো অভিযান চলি থাকিব।